টু A Assamese এডুকেশ্যন স্নাতক প্ৰথম ষান্মাসিকৰ এইবাৰ পঞ্চমখন প্ৰশ্ন কাকত সাহিত্য সমালোচনা তাৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনসাৰ আমি আজি ডিসকাশন কৰিবলৈ লৈছো অসমীয়া মেজৰৰ পঞ্চমখন প্ৰশ্ন কাকত সাহিত্য সমালোচনা ইয়াৰ আমি 2016 চনৰ এখন প্ৰশ্ন কাকত আজি আলোচনা কৰিম এটো পাৰ্ট 1 আৰু পাৰ্ট 2 ত আধা কুৱেশ্যন এনসাৰ দিয়া হ'ব এইখন 2016 চনৰ প্ৰশ্ন কাকত আৰু এইখনৰ ওপৰত আজি এইখনৰ এনসাৰবোৰ আগবঢ়োৱা হৈছে প্ৰথম প্ৰশ্নটো আছে ভৰতমুনিয়ে নাট্যশাস্ত্ৰত কেইবিধ ৰসৰ কথা উল্লেখ কৰিছে উত্তৰ হৈছে 8 বিধ ধন্যালোক গ্ৰন্থখনিৰ প্ৰণেতা কোন ধন্যালোক গ্ৰন্থখনিৰ প্ৰণেতা আনন্দ বৰ্ধন ট্ৰেজেডিৰ সংজ্ঞা প্ৰথমে কোনে আগবঢ়াইছিল ট্ৰেজেডিৰ সংজ্ঞা প্ৰথমে আগবঢ়াইছিল এৰিষ্টটলে তাৰ পিছত সুধিছে বাক্য ৰসাত্মক কাব্য কোনে আগবঢ়াইছিল বিশ্বনাথ আনন্দ বা বিশ্বনাথ কবিৰাজ বুলিও কয় তেখেতে এই সূত্ৰটো আগবঢ়াইছিল অসমীয়া সাহিত্যত প্ৰথম সনেট কোনে ৰচনা কৰিছিল হেমচন্দ্ৰ গোস্বামী প্ৰতীকবাদৰ জন্ম ক'ত হৈছিল প্ৰতীকবাদৰ জন্ম হৈছিল ফ্ৰান্সত প্ৰতীকবাদ হৈছে 19 শতিকাৰ শেষৰ ফালে ফ্ৰান্সত গঢ় লৈ উঠা এটা আধুনিক সাহিত্যিক আন্দোলন মই অকমান ডিটেইলছত লিখি দিছো আপোনালোকে 1 নম্বৰৰ প্ৰশ্ন আহিলে মাত্ৰ ক'ত জন্ম হৈছিল এইখিনি লিখিলে হ'ব হাতচনৰ মতে নাটকৰ উপাদান কেইটা হাতচনৰ মতে নাটকৰ উপাদান 5টা এইবাৰ আমি 2 নম্বৰৰ সমু প্ৰশ্ন উত্তৰলৈকে আহিছো ইয়াত দিছে অনুভাৱ কেইবিধ অনুভাৱ 2 বিধ শৃংগাৰ ৰস আৰু হাস্য ৰস কোন দুবিধ স্থায়ী ভাৱৰ পৰা উৎপত্তি হৈছে শৃংগাৰ ৰস ৰতিৰ পৰা উৎপত্তি হৈছে আৰু হাস্য ৰস হাস ভাৱৰ পৰা হাসৰ পৰা উৎপত্তি হৈছে হাস্য ৰস আৰু ৰতিৰ পৰা উৎপত্তি হৈছে শৃংগাৰ ৰস তাৰ পিছতে সুধিছে আমাক চুটিকল্পৰ উপাদান কেইটা অৰ্থাৎ চুটিকল্পৰ দুটা উপাদান কাহিনী আৰু ঐক্য চুটিকল্পৰ কেইবাটা উপাদান আছে আমি ইয়াত দুটা লিখিছো অভিব্যক্তিবাদৰ উদ্ভৱ ক'ত আৰু কেতিয়া হৈছিল 20 শতিকাৰ আৰম্ভণিত 1913 চনত জাৰ্মানীত সাহিত্য আৰু চিত্ৰত আৰম্ভ হোৱা ই এটা নতুন আন্দোলন অৰ্থাৎ আমাক উদ্ভৱ ক'ত হৈছিলে সুধিছে গতিকে আমি লিখিব লাগিব যে জাৰ্মানীত হৈছিল আৰু কেতিয়া তেতিয়া আমি 20 শতিকাৰ আৰম্ভণিত লিখিব লাগিব এইখিনি আছিল আজি সমু প্ৰশ্ন উত্তৰ আলোচনা আৰু মোৰ পৰৱৰ্তী ভিডিঅটো মই ইয়াৰ 3 নম্বৰৰ পৰা 6 নম্বৰলৈকে যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি আগবঢ়াম ভাল লাগিলে প্লিজ লাইক এটা কৰিব আৰু বন্ধুবোৰৰ সৈতে শ্বেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ'ৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ